আপুনি জানেনে এটা বিষয়ত ৮০ বা ৮০তকৈ ওপৰত পালে লেটাৰ পাব বুলি কিয় কয়? নমস্কাৰ ৰাইজ, ৱেলকাম টু ডিভ এণ্টাৰটেইনমেণ্ট। আৰু প্ৰথমতে মই এটা স্পষ্টীকৰণ দিব খুজিছোঁ। আপুনি যদি মোৰ এয়া নীলাচল পাহাৰৰ ওপৰত বনোৱা ভিডিঅ'টো চাইছিল তেতিয়াহ'লে গম পাব যে তেতিয়া মই কামাখ্যাত আছিলোঁ আৰু তেতিয়া মই সেই ভিডিঅ'টোত এটা শব্দ কৈছিলোঁ, আসসালামু আলাইকুম বুলি কৈছিলোঁ। আৰু সেই শব্দটো কোৱাৰ মোৰ বিশেষ এনেকুৱা কোনো উদ্দেশ্য নাছিল। মোৰ বহুত মুছলমান বন্ধু বান্ধৱীয়ে ভিডিঅ'বিলাক চায়, সেইকাৰণে কৈছিলোঁ শব্দটো। গতিকে সেইটো যাতে সেইটো একো মানে ভুলকৈ নুবুজেই, সেইটোৱে মোৰ অনুৰোধ জনাইছোঁ। আৰু যিয়ে নহওক সেইটো বাৰু গ'ল, আৰু চবেই গমে পাইছে যোৱাকালি মেট্ৰিকৰ ৰিজাল্ট দিছে আৰু আজি হায়াৰ ছেকেণ্ডাৰী ৰিজাল্ট দিছে। ময়ো বাৰু আজি মোৰ ৰিজাল্টটো পালোঁ, ভাল লাগছে আৰু কি আৰু এনেকুৱা ফোন আহি আছে বাপৰে, একদম নিজকে কিবা অফিচৰ হাল্লা হৈছে, অফিচাৰ হাল্লা হৈছে, ডাঙৰ অফিচাৰ। হোৱাটছআপটো বাপৰে যাবাই নোৱাৰি তাতে, ইফালৰ পৰা মেছেজ সিফালৰ পৰা মেছেজ, ৰিজাল্ট আহিছে, তোৰ ৰিজাল্ট কি অমুক তমুক। একদম এইটো সেৱা SSHCৰ চেণ্টাৰ লগা হৈ গৈছে। আপুনি জানেনে এটা বিষয়ত ৮০ বা ৮০তকৈ ওপৰত পালে লেটাৰ পাব বুলি কিয় কয়? যদি নাজানে ভিডিঅ'টো চাই থাকক, মই আজি আপোনালোকক বুজাই দিম। লেটাৰ যোনটো শব্দ, সেই শব্দটোত থাকেই ৬টা আখৰ, LETTER। আৰু এই আখৰকেইটা ABCD খানৰ যোনটো আখৰ যেই নম্বৰত পৰে, সেই গোটাকেইটা যদি নম্বৰ যোগ কৰি দিওঁ তেতিয়াহ'লে আমি ৮০ পাম। এতিয়া মই আপোনালোকক বুজাই দি আছোঁ, স্ক্ৰীণত দেখাই দিম, আপোনালোকে চাওক। এল আখৰটো ABCD খানৰ পৰাই 12 নম্বৰত পৰে। এল আখৰটো, ই আখৰটো পৰে 5 নম্বৰত, আৰু টি আখৰ দুটা পৰে 20 নম্বৰত পৰে। পিছত আকৌ ই আখৰটো পৰে 5 নম্বৰত আৰু আৰ আখৰটো পৰে 18 নম্বৰত। এই গোটাকেইটা যোগ কৰি আমি ৮০ পাম। আৰু সেইটো কাৰণে এই যিটো লেটাৰ বুলি কয়, এটা বিষয়ত ৮০ পালে সেইটো কাৰণে লেটাৰ বুলি কয়। এইটো কথা বাৰু মই নিজে কোৱা নহয়, মই ক্লাছ 10ত থাকোঁতে মোৰ স্কুলত কুইজ হৈছিল, তাতে সুধিছিল, পাৰা নাছিলোঁ বাৰু, তাৰপৰা এইটো কথা শিকিছিলোঁ। আৰু আজি আপোনালোকক সেইটো ক'লোঁ বাৰু, আশা কৰিছোঁ আপোনালোকে ভালকৈ বুজি পাইছে। আৰু যদি ভিডিঅ'টো ভাল পালে চাই তেতিয়াহ'লে লাইক কৰক, কমেণ্ট কৰক, আগতে জানিছিল নাই সেইটো কমেণ্ট কৰি দিব, আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰক, কাৰণ এই কথাটো সকলোৱে জনাটো উচিত। কাৰণ লেটাৰ বুলি ক'লে হয়তো বহুতে নাজানে, জানিবও পাৰে। আৰু আপুনি যদি মোৰ চেনেলটোত নতুনকৈ হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ভাল ভাল ভিডিঅ' দি যাম। থেংক ইউ।